খবৰ ওয়েলকাম মাই ইউটিউব চেনেল মিস্টাৰ জয়দীপ ব্লগছ পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আমাৰ আজি আমি আহি পাইছোঁ বিহগুৰি অঞ্চলত। বিহগুৰি অঞ্চলৰ এটা জেগাত আহি উপস্থিত হৈছোঁ। ইয়াত অসংখ্য আশে পাশে অসংখ্য একদম পানী মানুহ আছে আৰু আশে পাশে একদম খেতি বাতি অগণন খেতি ধান খেতি আছে, কিন্তু পানীৰ এটা পৰিৱেশটো এটা ব্যাকুল পৰিৱেশ। নদী পানী আহিছে চাৰিওফালে মানুহ হাহাকাৰ বিভীষিকামূলক পৰিৱেশ। আৰু আমি নদীৰ ফালে অকণমান দেখাব বিচাৰিছোঁ পানীৰ কেনেকুৱা পৰিস্থিতি। এয়া আমি অকণমান পোনে পোনে আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া পানীৰ কেনেকুৱা পৰিস্থিতি। এয়া গোটেই নদীৰ পানী আহি গোটেই খেতি বাতি আমাৰ যিমানখিনি খেতি কৰিছিলোঁ, আমাৰ অৰ্থাৎ ধান খেতি, গোটেই খেতিখিনি আমাৰ বুঢ়াই পেলাইছে। অৰ্থাৎ ধানৰ ওপৰত দুহাত পানী। গতিকে ৰাইজৰ অৱস্থা বহুত সংকটজনক অৱস্থা। গতিকে বহুত চাবলগীয়া, বহুত বেয়া লগা দৃশ্য। গতিকে এয়া আমি দেখাইছোঁ পোনে পোনে আপোনালোকক। আমি অকণমান আগবাঢ়ি আহি আছোঁ। এয়া গাইজ, আমি অকণমান আহি আছোঁ। এয়া গোটেই দেখাইছোঁ আপোনালোকক পানীৰ গোটেই। এয়া মাছ পাতি, এইফালে জাল পাতিছে, এইফালে মাছমৰীয়া মাছ ধৰি আছে, জাল পাতি আছে। গতিকে চাব লগা কিছুমান দৃশ্যও আছে, কিন্তু অত্যন্ত বেয়া লগা, অত্যন্ত দুৰ্ভাগ্যজনক বিষয় যে আমাৰ এইফালৰ দুখন গাঁও ইতিমধ্যে বানৰ কবলত পৰি আছে। অৰ্থাৎ বানৰ কবলত কমেও এডিঙি ওচৰা-ওচৰি পানী আমাৰ বানৰ কবলত পৰি আছে। তেখেতসকলৰ এটা হাহাকাৰ পৰিস্থিতি খাদ্য দিছে, অৰ্থাৎ বহুত বিভীষিকামূলক পৰিস্থিতি। গতিকে বহুত ভয়ানক। গতিকে আমি অকণমান দেখাব বিচাৰিছোঁ, এইফালে অকণমান দেখাব বিচাৰিছোঁ। আমি অকণমান আগবাঢ়ি আহি আছোঁ। আপোনালোকৰ বান পৰিস্থিতি আমি দেখাইছোঁ আপোনালোকক। গৰু ছাগলীৰ পৰা আদি কৰি আমাৰ জীৱ জন্তু, অৰ্থাৎ আমাৰ ঘৰচীয়া জীৱ জন্তু, যত জীৱ জন্তু আছে, তেখেতসকলে ভালকৈ খাদ্য খাব পৰা নাই, অৰ্থাৎ খাদ্য গ্ৰহণ কৰিব পৰা নাই। চাৰিওফালে পানী আৰু পানী গাইজ, চাৰিওফালে পানী আৰু পানী। তেখেতসকলে খাদ্য ভালকৈ গ্ৰহণ কৰিব পৰা নাই, অৰ্থাৎ খাদ্য খাবলৈ একো নাই। গতিকে বহুত ভয়ানক পৰিস্থিতি। যদি এনেকুৱা পৰিস্থিতি নহওক, যাতে এনেকুৱা বান পৰিস্থিতি আকৌ যাতে নাহক। গতিকে আমি ভগৱানৰ ওচৰত কামনা কৰিছোঁ যে যি দুখন গাঁও ডুবি আছে, তেখেতসকলে যাতে মুক্ত হওক। আৰু মই অকণমান এইফালে অকণমান আগবাঢ়ি আহিছোঁ। এয়া মাছ ধৰি আছে, আমাৰ দেখাইছোঁ এইবিলাক। এয়া অসংখ্য মাছ, এই জালত অসংখ্য মাছ ধৰি আছে। কাৱৈ মাছ ধৰি আছে, গৰৈ মাছ ধৰি আছে, অসংখ্য মাছ ধৰি আছে, মাছমৰীয়াই মাছ ধৰি আছে। কিন্তু আমাৰ সেইবোৰ ভালেই, কিন্তু এটা কথা বহুত বেয়া লাগিছে। বানৰ কবলত যিসকল লোক পৰি আছে, তেখেতসকলৰ খাদ্যৰ বহুত অভাৱ। গৰু ম'হ পৰা আদি কৰি জীৱ জন্তু বহুত অভাৱ হৈছে। তেখেতসকলে খাদ্য সন্ধানত ঘূৰি আছে, অৰ্থাৎ খাদ্য গ্ৰহণ কৰিব পৰা নাই, অৰ্থাৎ খাদ্য বিচাৰি আছে। তেখেতসকলে খাদ্য খাব পৰা নাই, বহুত বেয়া লগা পৰিস্থিতি। বিচাৰিছোঁ এইফালে অকণমান দেখাব বিচাৰিছোঁ। এয়া অকণমান আগবাঢ়ি আহিছোঁ। আমাৰ ইয়াতে কেইজনমান আমাৰ সচেতন নাগৰিক আছে, তেখেতক কিছু কথা সুধিম। অৰ্থাৎ এই বিহগুৰি অঞ্চলত আমাৰ বানৰ পৰিস্থিতি কেনেকুৱা, আৰু আগত দুখন গাঁও ডুবি আছে। আপুনি এইটো বিষয়ত আপুনি কি জনাব? বানৰ বিষয়ে একদম ভয়ানক। কোনো ডাঙৰ মানুহ আহি গৰুৱে ঘাঁহ পোৱা নাই, আমি ভাত পোৱা নাই, চাউল পোৱা নাই, আমি একো নাই, একো আমাক উন্নতি কৰি দিয়া নাই। কোনো ডাঙৰ মানুহে আমাক চাবলৈ অহা নাই। আমাৰ কি গতি আমাৰ বিলাই নাই উপায়, বুজিছা নাই? পানী যিমান ডাঙৰ ভয়ানক হৈ আহিছে নহয়, একো জীৱই খাব পৰা নাই। আমাৰ আমি এমুঠি চাউলৰ কাৰণে এতিয়া হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে। ধানৰ ওপৰত পানী কিমান বৃহৎ পানী, আমাৰ ঘৰত গতি নোহোৱা হৈছে, মানুহৰ বিলাই নোহোৱা হৈছে। দিছে না, আমাৰ গতি নাই এতিয়া, কেনেকৈ থাকিবলগীয়া হৈছে। এই গৰুৱে খাব পৰা নাই, আমি খাব পৰা নাই, ওলাই আহিবলগীয়া হৈছে। আমি পানী কি কৰিম, আমি পানীকে চাই ৰখিবলগীয়া হৈছে। ইমানকে কৈছোঁ। এতিয়া ডাঙৰ মানুহেটোনো কি কয়, এতিয়া মইনো কেনেকৈ ক'ম? ডাঙৰ মানুহ আমাকতো আজিলৈকে সহায় কৰিবলৈ অহা নাই, কোনো চাবলৈকে অহা নাই। আজি ইমান বৃহৎ পানী, আজিলৈকে ডাঙৰ মানুহ এজন অহা নাই। আমাৰ ইমান ডাঙৰ এটা MLA থাকিলে, আজি MLA এটা আমাৰ ওচৰলৈ আহি নাপালেহি, যে কিনো হৈছে তহঁতৰ। আমাৰ এটা কথা মই ক'ব বিচাৰোঁ, আমাৰ এখন বিজেপি নেতৃত্বাধীন চৰকাৰ, তেখেতসকলে বহুত সহায় সহযোগিতা আগবঢ়ায়, তেখেতসকলক বহুত ধন্যবাদ দিব লাগিব। কিন্তু কিবা পৰিস্থিতি তেখেতসকলে আহিব পৰা নাই। তেখেতসকলক আপুনি কি আহ্বান জনাব? তেওঁ আহি যদি আমাক একেষাৰ যদি তেওঁ দেখা দিলেহে নহয়, আমাৰ শান্তি পালোঁ হয়। আমাক একোৱে ক'ব নালাগে, তেওঁ এবাৰ আহি আমাক চকুত দেখা দিবহি লাগে। তেওঁ অহা নাই কাৰণে আমাৰ মনত বহুত দুখ লাগি থাকে নহয়। তেখেতে আমাৰ মানুহ নহয় জানো? যদি তেখেত আহিলে ইমানটো যদি বান সমস্যা, তেখেত যদি এপাক আমাক চকুৰ আগত দেখা দিলেহি আমাৰ সন্তুষ্ট। আমাক সেইটোহে লাগে, আমি সেইটো বিচাৰিছোঁ।
দুখন গাঁও যে বুৰি আছে সেই দুখন গাঁও সেইটো এতিয়া আহিব পৰা নাই, যাব পৰা নাই, আমাৰ লগত এনেকুৱা হৈ আছে নহয়, একেবাৰে আহিবই নোৱাৰে তেওঁলোকৰ। মাথাউৰি ছিঙি আছে, বাট ডুবি আছে, আহিব পৰা নাই তেখেতসকল। এফালে এজন সচেতন নাগৰিক আছে, তেখেতক কিছু কথা সুধিব বিচাৰিছোঁ, কওকচোন আপুনি। হয় নমস্কাৰ। এয়া কিনো ক'ম এতিয়া, প্ৰশাসনৰ ৰাইজৰ বিৰুদ্ধত আমাৰ ৰাইজে এতিয়া বহুত অসুবিধাত আছে, পানী বহুত। তাৰ ভিতৰতো আমি পানীতে আৰু জাল চাল মাৰি আছোঁ আৰু। এয়া আপোনাৰ মাছৰ ফালে দেখাব বিচাৰিছোঁ। এয়া অসংখ্য মাছ, মাছৰ সংখ্যা, কাৱৈ মাছ, অসংখ্য কাৱৈ মাছ দেখাব বিচাৰিছোঁ। ইয়াৰ চাওক কি ধুনীয়া, অতি ধুনীয়াকৈ মাছ ধৰিছে তেখেতসকলৰ। মানে আনকিনত আপোনালোকে হিচাপ কৰিব নোৱাৰা, প্ৰতিটো জালৰ প্ৰতিটো পাহত এটা এটা কাৱৈ মাছ, হিচাপ কৰিব নোৱাৰা মাছ। গতিকে এইটোতো ভালেই, কিন্তু যিসকল আমাৰ ৰাইজ অৰ্থাৎ বানৰ কবলত পৰি আছে, সেইসকল অতি সোনকালে যাতে বানৰ পৰা মুক্ত হয়। গতিকে সেই আশাৰে আজি মোৰ ভিডিঅ'টো পৰা মই বিদায় ল'ব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, যিমানে পাৰে যিমানে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। এতিয়াৰ কাৰণে বাই বাই।